তো হেল্ল' এণ্ড নমস্কাৰ সকলোকে। তো কথা হ'ল যে একচুৱেলি ভিডিঅ' বনোৱাৰ কোনো প্লেন নাছিলে। তো আপোনালোকে যোনে যোনে লাষ্ট ভিডিঅ' আমাৰ চাইছে এতিয়া গম পায়। তো আমি একচুৱেলি এটা ভাবিছিলোঁ যে ভিডিঅ' অকণমান টাইমলৈ এতিয়া বাদ দিম, অকণমান নিজৰ বস্তুবিলাক লৈ পেলাই অকণ ফ'কাছত ৰাখি পেলাই তাৰপিছত মানে উইথ টাইম মানে বস্তুবিলাক অকণমান যেতিয়া অকণ ফ্ল'ত আহি যাব দেন হেৰি কৰিম। বাট আপোনালোকৰ যিমানখিনি পজিটিভ কমেণ্টছ হওক বা পজিটিভ চব বস্তু লৈ পেলাই যেনেকৈ হিচাপত আপোনালোকে ভাল পোৱা দেখাইছে, প্লাছ আপোনালোকে লিখিছে কৰিছে যে ভিডিঅ'ছবিলাকক আপোনালোকে যিমানখিনি টাইম হিচাপতে পায় ভিডিঅ'ছবিলাক বনাই কৰি থাকিব, যেনেকৈ হওক অকণমান আমাক ভিডিঅ'ছবিলাক দিয়া বন্ধ নকৰিব। সেই হিচাপতে আমি এতিয়া এটলিষ্ট মইতো ভাবিছোঁ, বা মই তাইৰ লগত এতিয়ালৈকে ভালকৈ ডিছকাশ্যন কৰা নাই, বা তাইৰ হ'লেও কোনো আইডিয়া নাই যে আকৌ কিবা ভিডিঅ' বনোৱা হিচাপত আজি থাকিব বা ভিডিঅ'ছ বনাম বুলি। এতিয়া তাই বৰ্তমান অকণ বাহিৰত গৈছে। তো যাৰ কাৰণে মই ভাবিছোঁ যে নাই, এনেকৈ হিচাপত চবেই যেতিয়া কৈ মেলি আছে, বা মোৰ নিজৰ হ'লেও এনেকুৱাতো নহয় যে মোৰ ভিডিঅ' বনাবলৈ মন নাই বা চাৰ্কামষ্টেঞ্চৰ কাৰণে ভাবিছিলোঁ। বাট ষ্টিল ভাবিছোঁ যে যেনেকৈ নহওক কিয় যিকোনো অকণমান যিমানখিনি সময় পাওঁ তাৰ ভিতৰতে সৰু সুৰা হিচাপতে হ'লেও ভিডিঅ'ছখিনি যদি মানে তেনেকুৱাৰ ভিতৰতে মিলাই কৰি পেলাই ভিডিঅ'ছখিনি দি থাকিবলৈ চেষ্টা কৰিম বুলিয়ে ভাবিছোঁ আৰু এতিয়া। তো যাৰ কাৰণে মই ভাবিলোঁ যে আজি এটা ভিডিঅ' বনাওঁ। তো য'ত নেকি তাই এনেকুৱা থাকিব যে তাই আহিলেও কোনো আইডিয়াছ নাথাকিব যে ভিডিঅ' বনোৱা হৈ আছে। বিকজ যিমান নহওক কিয় তাই এতিয়া বৰ্তমান সেইটো মাইণ্ডছেটত নাই যে ভাবিব আকৌ ভিডিঅ' বনাম বা কিবা। তো মই ভাবিলোঁ যে তাই এনেই সৰু সুৰাকৈ এটা প্ৰেংক ভিডিঅ'কে শ্বুট কৰি দিওঁ। তো আপোনালোকেও অকণমান আমাক ছাপোৰ্ট দেখাব, যে কাৰণ যিমান নহওক কিয় এতিয়া যিমানকণ টাইম পাওঁ যিমানকণ হিচাপতে বস্তুবিলাক থাকে তেনেকৈ তাৰ মাজতে ভিডিঅ'ছ বনোৱাৰ চেষ্টা কৰিম, প্লাছ ভিডিঅ'ছবিলাক দি থাকিবলৈ চেষ্টা কৰিম। তো গাইজ কেমেৰাটো মই ইয়াত ছেটআপ কৰি লৈছোঁ। এতিয়া তাইক মই ফোন কৰিছিলোঁ জাষ্ট কেমেৰাটো ছেটআপ কৰাৰ আগত। তো তাই কৈছে যে তাই বেছি টাইম নালাগে আৰু উভতি আহি আছে তাই ঘৰলৈ। তো মই ইয়াতে কেমেৰাটো ছেটআপ কৰি লৈছোঁ। জাষ্ট এজ চুন এজ তাই আহি পাব তেনেকুৱাতে মই কেমেৰাটো আকৌ অন কৰি পেলাই প্ৰেংকটো এক্সিকিউট কৰাত লাগি যাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক গাইজ। আহিলা কি এইটো মিল্কী বাৰ চকলেট আনিছা? দিয়া আকৌ পুছো আৰু মোৰ কাৰণে কি বস্তু মিল্কী বাৰ নাই তাৰ যোৱা, তোমাক এটা কথা ক'বলৈ আছে চোৱাচোন। কি কথা? থৈ আহা ন, বস্তাটো লৈ পেলাই ঘূৰি আছা কেলে? এই ৰাম পিছতে বেগাতে পাহৰিলে। तेरे संग वाला हो क्या हुआ? क्या हुई? डाउनलोड करो। क्या हुई मिंटू? কি क्या हुई? क्या हुई? क्या हुई? कौन मনত নাই? 3 इडियट्स होते कौन? ओ क्या हुई? क्यों क्या हुई? पुतला তোরা কি কম আমি কত এই টাকার না এখানে গে ফটক করেছে গন্ধ কথা মাংস মাংস গন্ধ এই বুটকি পুটকুন্ডি বাড়ি চকলেট এনা টাইম মতে আহিলে চল তাছত আর এটা পাত্তা নেই আর তোমার মোবাইলের এটা কি নাই কিডালে বলছিস পাগল নাকি? পুট পুট ফুল মুখে গন্ধ ডান্স কর পুচু অল্প ডান্স কইরা দেখা আমারে তোমাৰ মোবাইলত কিবা মেইল এটা আহিছে, তুমি পাইছা? মানে মোবাইল নো কোড নাই তুমি মই মেইল পোৱা নাই বেগতে আছে চাগে মোৰ মই দেখাই আছো ৰবা। কি মেইল? এইটো চোৱা ইউটিউবত এইটো মেলা মোবাইল মেলি আছে গোন্ধ এইটো দেখিছা? মই অথনিৰ পৰা ট্ৰাই কৰি আছো আমাৰ একাউণ্টটোত লগ ইন কৰিবলৈ। কি একাউণ্ট এইটো? ইউটিউব একাউণ্টটোত লগ ইন হোৱা নাই, গম পোৱা নে? কিয় নাজানো, মই একাউণ্টটোত বহুতবাৰ ট্ৰাই কৰিলোঁ, মই লগ ইন কৰিব পৰা নাই। কিয় মোৰ মোবাইলটো আমাৰ ইউটিউব খুলি আছে। মোৰ খুলি আছে, এতিয়া গৈ পেলাই চোৱা মোৰ মোবাইলৰ পৰা মই অথনি মোবাইলৰ পৰা চাবলৈ চেষ্টা কৰিলোঁ, মোবাইলত দেখাই আছে সেশন হেজ বিন লগড আউট এনেকৈ দেখাই আছে। কিবা হেং মাৰিছে নেকি ৱেবছাইট? ইউটিউব ৱেবছাইট হেং মাৰিছে নেকি? নাই মাৰা। কি কোৱা? চোৱা লগ আউট হৈছে নে? আৰে ইউটিউব ষ্টুডিঅ' লগ আউট কেনেকৈ হ'ল? সেশন হেজ বিন লগড আউট বুলি এনেকৈ দেখাই আছে চোৱা। বাট কিয়? কি হ'ল মানে? কি হ'ল মানে?
কি হ'ল মানে তাকেতো চাই আছো কি হ'ল মানে মোৰ মতে এনেকুৱা লাগিছে মোৰ আমাৰ একাউণ্টটো ইউটিউব একাউণ্টটো হেক হৈছে যেনহে লাগিছে মোৰ কি পাগল নেকি তুমি কোনে হ্যাক করব আমার 3000 ফলোয়ার্সৰ একাউন্টটো তো বাবু এইটো উৰিব কেনেকে ৰে তোমাক মই ইমান কৈ থাকো যে পাসওয়ার্ড চেঞ্জ কৰি থাকা সিকিউৰিটি কিবা কৰা এইবিলাকৰ বিষয়ে মই একো মাথা মুণ্ড বুজি নাপাওঁ বাবু তোমাক কৈ থাকো যে এইবিলাক চাবৰ কাৰণে চাইতো থাকোৱে না এতিয়া ঘপকে এতিয়া হৈ গৈছে যদি মই কেনেকে গম পাম আৰু এটা বস্তু দেখি কি কৰিম এতিয়া মেইল কৰা ন কি হ'ব এতিয়া ইউটিউবত মেইল কৰা ইউটিউবলে মেইল কৰা ডাইৰেক্টলি সেইটো বাদ দিয়া শুনা ইউটিউবলে মেইল কৰিম সেইটো ডাঙৰ কথা নহয় ডাঙৰ কথা ইয়াতছে এটা ডাঙৰ কথা হৈছে কি জানা এইটো ৰবা এইটো মই মোৰ যোনটো একাউণ্টটো আছে সেইটো দি পেলাই আমাৰ ইউটিউবটো খুলিছো মানে দেখাই আছো তোমাক ইয়াত চোৱা আমি কিমান সোপা ভিডিঅ' দিছিলো হয়নে ইয়াত ভিডিঅ'বোৰ ক'ত গ'ল ইয়াত কমেও 10টা মান ভিডিঅ' নাইকিয়া হৈ গ'ল অলৰেডি কিয় নাজানো অলৰেডি ইয়াত কমেও 10-15টা ভিডিঅ' মানে এটলিষ্ট মই চোৱা হিচাপত মোৰ ভালকে একদম তললৈকে মনত নাই কিয় ভিডিঅ'বিলাক কেনেকে উৰি গ'ল চবতছে এডিটিং প্ৰেংক নাই চবতছে এডিটিং প্ৰেংক কি হ'ল বাবু ভিডিঅ'জ বিলাক কেনেকে নাইকিয়া হৈ গ'ল চবতছে বেছি ভিউজ আহা যোনবিলাক ভিডিঅ'ছ আছিল এইবিলাক অলৰেডি নাইকিয়া হ'লেই কিয় নাইকিয়া হ'ল মেইল কৰা ন বাবু তোমাক ইমান কৈ থাকো ৰে এটা বস্তু এটা তোমাক মই কওঁনে যদি মই মেইল কৰোগে ঠিক আছে কিবা প্ৰচেছ হয় এটা বস্তু যদি কোনোবাই হেক কৰিছে আৰু যোনটো হৈছে অলৰেডি লিটাৰেলি হেকে কৰিব লাগিব নহ'লে এনেকা নহয় এনেকুৱা এটা ডাঙৰ কথা কি জানানে যদি এতিয়া সি এটা এটাকে চব ভিডিঅ' উৰাই দিয়ে যোনটো অলৰেডি 10 নাজানো একজেক্টলি নাম্বাৰটো গম নাপাবা ভালেমান ভিডিঅ' আমাৰ নাই এডিটিংটো নাই আৰু যোনবিলাক আছিলে কি হ'ব কৰিম কি এতিয়া বাবু মেইন কথা কি জানা একাউণ্টটো ইউটিউবে ঘূৰাই দি দিব কিন্তু ভিডিঅ'ছ বিলাকটো ঘূৰাই নাপাম না কি হ'ব না বাবু আমি দিয়া নাই কি কৰিলা তুমি মই থৈ না কৰিছো কিবা মোৰ একাউণ্টটো ইউটিউবটো নহ'লে মই কি কৰিম বাবু প্লিজ তুমি মেইল কৰা না বাবু কিবা এটাতো কৰা মাথা চাথা বেয়া হৈ যাব মোৰ ইমান কৈ থাকো মই তোমাক আৰে মইতো কৈ থাকো মই তোমাক ডিলিট হৈ যাব একাউণ্টটো কি হ'ব এতিয়া এইটো বাদ দিয়া এইটো চোৱা এই ৰিচেণ্টৰ দুটা ভিডিঅ' আৰু নাইকিয়া হ'ল এতিয়া আকৌ উৰি গ'ল মোৰ চেনেলটো উৰি গ'ল মই কি কৰিম এতিয়া আৰে বাবু কান্দি নাথাকা ন কান্দিলে থৈ না একাউণ্ট আহি যাব আমাৰ ইমান দিনৰ যিমান কষ্ট কৰিছো ন যিমানখিনি চব বৰবাদ হৈ গ'ল ইমান দিনৰ মেহনত চব বৰবাদ হৈ গ'ল বাবু কি কৰিম আকৌ নতুন আৰম্ভ কৰিলে কোনো ছাবস্ক্ৰাইবো নকৰিব আকৌ নতুনকে একাউণ্ট বনাব লাগিব এই একাউণ্টটো এনেকুৱা নহয় চোৱা এটা বস্তু মই চিয়ৰ এতিয়া মেইন কথা হ'ল যে একাউণ্টটো বাৰু পাই গ'লো কিন্তু যদি এনেকে হিচাপত যেতিয়া ইমান ক'বা কন্টেন্ট বিলাক কিয় ডিলিট হৈছে কিবা মেইলটো এটা মেইল কৰা ন আৰে বাবু মেইল মই কৰিম লাগিলে মেইলটো মই কৰিও দিম একাউণ্টটোহে পাম ভিডিঅ'ছ খোপাটো ডিলিটে কৰি দিছে দেখোন শুনা একাউণ্টটো তুমি মই ঠিক আছে এতিয়া আৰে মই মেইল কৰিবলৈ চালো মেইল অলৰেডি এতিয়া কৰিয়ে দিম একাউণ্টটো বাৰু ঘূৰাইও পাই যাবা কিন্তু ভিডিঅ'ছ কিন্তু নাপাম ন ভিডিঅ'ছ কিন্তু গ'ল ইমান কষ্ট কৰি ভিডিঅ'জ বিলাক বনাইছিলো চব বৰবাদ হৈ গ'ল দুইটাই মিলিয়েতো বনাইছো ন বুজি বনাইছো এতিয়া কি বুলি ক'ব তুমি কি বহি থাকিবা নেকি বহি থাকিলে কি হ'ব বাবু এটলিষ্ট কিবা মেইল চেইলটো কৰা ন মইতো গম পালে চববিলাক কৰিয়ে দিলো হয় আৰে মই এনেকে বহি নাথাকিলো বাবু আমি ইমান টাইমৰ পৰা কৰা এটা বস্তু নাইকিয়া হৈ গৈছে তুমি একো ধৰণৰ গুৰুত্ব দিয়া নাই ৰে মোৰ লিটাৰেলি ভাল লগা নাই আৰু বাবু গুৰুত্ব নিদিয়া নহয় শুনা এটা কথা কওঁনে মই অলৰেডি চালো মেইল বি কৰিলো কিন্তু কথা হ'ল এইটো যে বেছিকে বেছি একাউণ্ট শুনা বেছিকে বেছি একাউণ্টটো ঘূৰাই পাই যাম কিন্তু ভিডিঅ'ছখিনি কোনে ঘূৰাই দিব আমাক তো ভিডিঅ'ছখিনি মানে গ'ল ভিডিঅ'ছখিনিতো গ'লেই ন যোনখিনি ঘূৰাই দিলেতো সেইখিনি নাপাম আৰু কি কৰিম এতিয়া আমি এটা সেইটোৱে ইউটিউবৰ পৰা ৰিপ্লাই আহালে ৱেইট চাব লাগিব ৰিপ্লাইও আজি আহিব বুলি কথা নাই দুদিন আমাৰ ইমানে সৰু চেনেল যে ইউটিউবে পাব নাপাব সেইটোও ঠিক নাই সেইটোতো পাবই কি কৰিম এতিয়া কোৱাচোন তুমি মোক আকৌ নতুন চেনেল খুলিম মানুহে ছাবস্ক্ৰাইব কৰিব নেকি কিবা ৰ'বা না বাবু কান্দে নাথাকাচোন তুমি যদি কাৰোবাক চিনি পোৱা ইউটিউবত কাৰোবাক ফোন কৰা ন কি
কাবাক ইউটিউবক ফোন কৰা বা তুমি কি বুলি ভাবা বাবু আমি কোন হয় আৰু মোৰ তাত ইউটিউবৰ কাৰ ফোন নাম্বাৰ থাকিব বা কাৰ লগত মই কন্টাক্টত থাকিব তুমি পাৰিম কাবাক ফোন কৰা ন কাক ফোন কৰিম বাবু ইউটিউবে আমাক চিনি পোৱা হিচাপত আমি হয় কোন বাবু মোৰ চেনেলটো উৰি গ'লে আচ্ছা চাবলৈ গ'লেতো এফালে এটা কথা কওঁ নে কি এফালেতো ভালে মানে কথাটো ভাল মানে কি আৰু এফালেতো ঠিকে আছে ন এনেওতো ভাবিছিলো আমি ভিডিঅ' চিডিঅ' আৰু নবনাও বুলি কি এনেওতো ভাবিছিলো যে ভিডিঅ' চিডিঅ' বাবু ভিডিঅ' নবনোৱাটো এটা টাইমৰ কাৰণে ভাবিছিলো যে আমি অকণমান স্পেচ লওঁ বুলি পেলাই বাট এইটো বস্তুটো নহয় ন যে ইউটিউবটো কোনোবা উৰাই দিব আৰু বস্তু লৈ পেলাই হেপী হৈ যাম ডিলিট কৰাৰ কথা কৈছিলো জানো ইউটিউব তুমি এইটো বস্তু কেনেকৈ ক'ব পাৰা তোমাৰে মুখ লাগিছে মোৰ চেনেলটোত তোমাৰে খাও লাগিছে মই জানো মোৰ কিয় মই ইমান মনেৰে চব বস্তু মই লাগি ভাগি কৰি থাকো তেন্তে এইটো বস্তু ক'ৰ পৰা ক'লা তুমি যে ভালে হ'ল দিয়া তাৰ ফালৰ পৰা যে ইউটিউবটো ডিলিট হৈ গ'ল সেইটো বুলি কথা নহয় বাছ কৈছো যে আমি এনেওতো ভাবিছিলো না তো উৰি গ'ল সেইকাৰণে কৈছো আৰু তোমাৰ মুখ লাগিছে মোৰ চেনেলটো মই জানো এতিয়া মোৰহে মুখ লাগিছে কথা যে কয় নহয় আনি দিয়া মোৰ চেনেল আনি দিয়া মোক ক'ৰ পৰা আনিবি? আনি দিয়া বুলিছো গ'লে আকৌ মোক আনি দিয়া বাছ যেতিয়ালৈকে চেনেল নাই বাবু তেতিয়ালৈকে তুমি আৰু মোৰ লগত কথা নাপাতিবা মই লিটাৰেলি আৰু একো নাখাওঁ নকৰো একো নকৰো আৰু চোৱা জেনুইনলি কৈছো চোৱা এইটো আহি গ'ল ভিডিঅ'ছখিনি আহি গ'ল চোৱা কেনেকৈ আহি গ'ল তুমি কৈছিলা ডিলিট হৈ গ'ল আৰু নাহিব কি কৰে কি হয় জানো তুমি কোৱা নাই জানো ইউটিউবত ফোন কৰিবলৈ কাক ফোন কৰিলা তুমি একো সময়ত ইউটিউবৰ মালিকক তুমি মালিকক চিনি পোৱা ইউটিউবৰ ফালতু কথা কয় তোমাক চিনি পাব ফালতু কথা কি কোৱা মোক চিনি পাই ন মই চিনি পাবলৈ দৰকাৰ নাই মোক এতিয়া মেইল কৰিছিল মই পাৰ্চনেলি কথা পাতিছো তেখেতৰ লগত ফালতু কৰি আছা নেকি মোক ইউটিউব ঘূৰাই দি দিছে কৈছে যি আছিল আপোনাৰ চব দি দিছো লওক মোবাইলটো লগ ইন কৰিছো এতিয়া চব আহি গ'ল সেইটোৱে মই কোৱা নাই তেখেতক মই মেইল কৰিলো তেখেতে মোক নিজে পাৰ্চনেলি মেছেজ মানে মেইল কৰিছে যে কি প্ৰব্লেম হৈছে তুমি ফালতু কৰি আছা ন মোক কৈছে চৰকাৰ দা কি প্ৰব্লেম হৈছে চৰকাৰ দা কি প্ৰব্লেম হৈছে ইউটিউবৰ মালিকে কথা পাতিব তোমাৰ লগত বাট কি কথা কোৱা বাবু জেনুইনলি আহি গ'ল যে আহি গ'ল আৰু কি কৰিছিলা চেনেল কি শেষ হোৱা নাছিলে ফালতু কৰিছিলা আৰুনো কি এইবিলাক বাবু ক'ব নাপায় হে ভগৱান যদি কেনেবাকে চেনেলটো উৰি যায় নহয় বাবু এইটো মই প্ৰেংক কৰিছিলো বাবা প্ৰেংক বাট আজি উইদাউট ফোন প্ৰেংক কৰিলা যে উইদাউট ফোন ক'ত উইদাউট ফোন ফোন ক'ত ৰাখিছা কেমেৰা চোৱাচোন ভালকে সেইফালে গম পালা এই ঠাই মই ফালতু কৰি আছিলা ন তুমি কি হ'ল ভিডিঅ' বনালে যে ঘপকে তুমি একোতো প্লেনিং নাছিলে ভিডিঅ' বনোৱাৰ নাছিলে বাট মেইন কথা কি জানা যে এতিয়া তুমি হ'লেও দেখিছা মই হ'লেও দেখিছোঁ হয়নে যে চবেই যেনেকৈ কমেণ্ট লিখিছে যেনেকৈ হিচাপত কৈ আছে বা যেনেকৈ বাট ষ্টিল তুমি ইউটিউব হেক কৰা উৰুৱাৰ এইবিলাক কেনেকৈ কৈছা তুমি ঘপককৈ যদি উৰি যায় ন বাবু মোৰ মিনি হাৰ্ট এটেক হৈ গৈছে আজি ঘপককৈ কোনোবা দিনা হৈ যাব ন খাটাম মেইন কথা সেইটো নহয় মেইন কথা ভাবি আছিলোঁ চবেই যেনেকৈ পজিটিভলি কমেণ্টছবিলাক লিখিছে সেইটো হয় বাৰু যে আপোনালোক সকলোৱে ইমান ধুনীয়া ধুনীয়া কমেণ্টছ লিখিছে যে আপোনালোকে ভিডিঅ'জ বনাই থাকিব আমি চাওঁ ইমান তো সেইকাৰণে ভাবিছোঁ কি জানা যে যিমান কণে টাইম পাওঁ যিমান কণে মিলাব পাৰোঁ সেনেকুৱা হিচাপতে সৰু সুৰাকৈ হ'লেও যাতে ভিডিঅ'জ দি থাকিব পাৰোঁ তো তাৰ কাৰণে ভাবিলোঁ যে আজি বেলেগটো একো প্লেন যিহেতু নাছিল কাৰণ এনেই হ'লে থাকে ন যে ভাবি চিন্তি পেলাই এনেই আগৰ পৰা যদি ভাবি একেবাৰে ৰেণ্ডম থট আছিলে এইটো আৰু মোৰ ঘপকৈ মাইণ্ডত আহিছে যে এনেকুৱা হিচাপত কৰোঁ নেকি বহুত বেছি মই জেনুইনলি গাইছোঁ বহুত বেছি ভয় খাইছোঁ কাৰণ থাকে ন ইউটিউবটো এৰাৰ কথা মই কেতিয়াও সপোনতো ভাবিব নোৱাৰোঁ সেইটোত মানে মোৰ মানে মই ফাৰ্ষ্টত ভাবিছিলোঁ তোমাৰ ইনষ্টাগ্ৰামটো উৰাই দিম কি জেনুইনলি উৰাই দি পেলাই প্ৰেংক কৰিলা হয় অঁ মাৰিব খুজিছা মোক বাকী আজি ভিডিঅ'টোৰ কাৰণে মোৰ বহুত বেছি বাজে লাগিছে এইটো আইডিয়া তোমাৰ কাৰণ এইটো মোৰ এনেকুৱা ফিল হৈছে অমংগলীয়া এতিয়াও মই কৃষ্ণ কৈ আছোঁ মনত যাতে এইটো বস্তু সত্য নহওকগৈ একো নহয় তেনেকুৱা হিচাপত আৰু কথা হ'ল আপোনালোকে যদি জেনুইনলি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটোক যোনে এতিয়ালৈকে ভিডিঅ'ছবিলাক চাই আছে বা ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ ডু ছাবস্ক্ৰাইব টু আৱাৰ চেনেল এণ্ড লাইক দ্য ভিডিঅ' তো আপোনালোকক লগ পাম আমাৰ নেক্সট ভিডিঅ'ত টেক কেয়াৰ বাই